200 তেল দি যাম এইকেইজন যাম আমি গেলেফু 40 কিলোমিটাৰ দেখা দেখি নাই আৰু চবকে ইমান জোৰে দিছে ৰাস্তা বহুত বেয়া অলপ ৰখিছিলোঁ তো অকণমান চেকিং আছে ইয়াত ভিডিঅ' কৰিব নিদিয়ে তো 65 ৰেট মজা क्या करके फिर रुके क्या करेगा তো গাইছ ওলোৱাতে বহুত লেট হৈ গ'ল মানে আজি ভাবিছোঁ ভূটান চাইড যাম মানে ভূটানে যাম ক'ব লাগিলে তো এনেকৈ আৰম্ভ কৰি দিছোঁ আজি চেনেলটো এতিয়া 10:30 বাজি গ'ল আছে আৰু কেইজনমান তাত ৰখি আছে মানে ভাবিছোঁ মোৰ বাইকখন এনো বেলেগৰ লগত যাম মোৰখন থৈ যাম চাই থাকক দেৰি হৈ গ'ল আজি উঠাতে একদম ৰ'দে ওলোৱা নাছিল বগৰী হে 1.5 লাখ গেট পৰি গৈছে থৈ আৰু ৰখিব লাগিব ট্ৰেইন আহিছে বহুত ঠাণ্ডা তো ডাইৰেক্ট তাতে লগ পাই আছোঁ এণ্ড তাৰ পৰা ষ্টাৰ্ট দিম একদম শান্তি জেগা গাইছ লাগিছে নেকি ভূটান যোৱা বুলি আহি আছে এজন লগ ৰাহুল আহি আছে তাৰ পৰা হেলমেটটো লৈ যাম মানে যাৰ গাড়ীত যাম তাৰ বোলে নাই হেলমেট তো ৰখি আছোঁ বহুত মাছ মাৰি আছে দেখাই নাযায় বা বঢ়িয়া আছে তো মই ইয়াৰ লগত যাম মোৰ বাইকখন থ'ম চবতে 11টা হয় আৰু এতিয়াহে যাম কেতিয়াবা যাই পাওঁ পাপ বেয়া গেল হয় তো গাইছ বহুত ৰখাৰ পিছত আহিলে কিমান হ'ল 12টা হৈ গ'ল আৰু আমাৰ ডমিনাৰ আৰু পিছত এখন ডিউক আৰু আছে আগত তাহত ৰখি আছে তো তাৰ পৰা আৰু যাম আমি বাসুগাঁও চাইডে যাই আছোঁ মানে ভিতৰে তো সেইপিনে দি যাম আৰু আছে আগত তাহতে ৰখি আছে অলপ দূৰ আছে এইখিনি বেছি নহয় ৰাস্তা কেনে গাইছ মজা না হয় না নহয় ঠিক মই ইমাকে হেঙা পাই লওঁ না বাসুগাঁও টাউন মানে বাজাৰে সেইখন তেল ভৰাও তেল নাই গাড়ীত ফিউল ডান 200 তেল দি যাম এইখন বাসুগাঁৱৰ ব্ৰিজ হয় ওপৰেদি যাম কথা নলাই আছে এতিয়াও মেইন ৰোড হাইৱে পোৱাই নাই কিমানটা বাজে আহোঁতে ৰাতি হ'ব এনেকৈ চাব পাৰে এইকেইজন যাম আমি প্ৰায় 8খন আছে আৰু এজন আহিব তাকে ৰখি আছোঁ এতিয়া কেতিয়াবা হ'ল
12:30 হ'ব আৰু আজি মানে পুৰা ফুল লেটে হৈ গ'ল। কেতিয়াবা হয় যাওঁতে বাইকৰ লাইন আপ চোৱা। হে মজা। অ' কুকুৰ একদম পকাই আছে চবে। আৱাজটো কেনেকুৱা আহিছে? ফুল স্পীডত ঘূৰি গৈছোঁ, আৱাজটো বেয়া আহিব পাৰে। গেলেফু 40 কিলোমিটাৰ। 40 কিলোমিটাৰ না বেছি লাগে। লাহে লাহে নাযায়, চবে জোৰে যাব একদম পকাই। লাহে গ'লে ভাল লাগে, চবে আৰু জোৰে যায় একদম। অকণমান ভালকৈ যাব লাগিব যাতে কাৰো নহয়। সকলোতে জয় শ্ৰীৰাম। চবে খালি জোৰে যায় ৰে। বহুত গাঁও আছে, গাঁৱৰ মাজেদি যাব লাগে। এইখন কিবা খ্ৰীষ্টানৰ কিবা হয়, কিবা আছে চাগে বনাই। বহুত ঠাণ্ডা লাগি আছে ৰে গাইছ। ৰ'দ দিছে কিন্তু তথাপিও ঠাণ্ডাটো আছে। ৰাস্তাবোৰ চিট নাপাওঁ, ভয় লাগে জোৰে যাব। আগত যদি স্পীড ব্ৰেকাৰ আহি যায় একদম খতম। সেইকাৰণে অলপ ছেফলি চলাব লাগিব। গাইছ দেখা দেখি নাই আৰু চবকে ইমান জোৰে গৈছে চবে। ইমান জোৰে যায় নেকি? কুকুৰে পিটাইছিল। মানে এইখিনিত বড়ো থাকে বেছি, চব বড়োৱে দেখা পাই আছোঁ। বড়ো মানুহ, বড়ো কোনোবাই পিছত থাকিলে আৰু কোনোবাই আগত, আৰু আমি মাজত। শান্তিপুৰ সেই আগতে তাত। অ'কে, ইয়াতে ৰখিছে চবে, তো ৰখি দিওঁ ময়ো। চবে ৰখিছে, চুচু ব্ৰেক। এই বছ পাম আৰু অকণমান যাব লাগিব। শঙ্কর হাই দেখ ব্রা। চ্যানেলের নাম কি? আচ্ছা আচ্ছা। ও শঙ্কর ওইগুলা উদণ্ড যুবক, ওইগুলা তোর লাগিল কেমন পছন্দ? কিংকে চাই নহ, কিংকে চাই পুরাই মানে। ৰাস্তা বহুত বেয়া, অলপ ৰখিছিলোঁ। নাই 2 কিলোমিটাৰমান আছে, 0 কিলোমিটাৰ তেনেকুৱাই পাম আৰু। তাতে কি লয় অলপ চেকিং কৰিব বলক। তো অকণমান চেকিং আছে ইয়াত, কৰি কেনে যাব লাগিব। আস্তে আস্তে তো চেকিং কৰা হৈ গ'ল। ভয়ে লাগি যায় কি কয়, একো নাই, হৈ গ'ল। এতিয়া আৰু এটা চেকিং পাম, তাতে হ'লে কম। তো এইখন কিবা গেট, ইয়াতে অলপ মানুহবোৰ বেলেগ।
এইখন গেটত চাগে চেকিং কৰিব তো গাইছ এতিয়া যাওঁ এন্ট্ৰি হ'ব আৰু এইখিনি ভিডিঅ' কৰিব নিদিয়ে তো এইখিনি অফ কৰিম हाँ क्या करेगा रुके रुके क्या करेगा वही तो अरे इधर रुके क्या करेगा इंडिया चलो इंडिया बहुत हो गया रुकेगा कि नहीं अरे नहीं रुकेगा चलो ऐसा हमारा ब्रोबर बहुत लेजी और एटाই হয় আৰু এতিয়া ক'ত যাওঁ চিনেতো নাপাওঁ গৈ থাকোঁ তেল দিব 65 ৰেট মজা ঘৰবোৰ চাওক বেলেগে একদম আমাৰ তাতে টেঙা নহয় এইবিলাকে চাফা কৰে চাগে ক'ত ক'ত কি যায় গমেই নাপাওঁ জাগা চাওক গাইছ জাগা বাহ গাইছ মজা লাগে ৰে বাহ ইয়াত অলপ গাড়ীবোৰ বেলেগ আছে পাহাৰ দেখাই নাযায় দেখাই নাযায় একদম কুঁৱলী পৰি আছে পাহাৰখন দেখিলে ভাল আছিল মজা লাগিল হয় মানে ধুনীয়া দেখে ইয়াত কি হ'ল ৰে এইবিলাক আমাৰ বাইকাৰবোৰ গাইছ ৰাস্তা চাওক ৰাস্তা কেনে ভবা নাছিলোঁ এনেকৈ আহিম ফাইনেলি আহিলোঁ মজা ৰাস্তাবোৰ ভাল লাগে একদম পাহাৰীয়া এখন বা কি হয় guys
ক'ত যায় এতিয়া নাযায় নেকি আগত শংকৰ আপুনি কিবা ক'ব हेलो गाइस हम हैं आज भूटान में লাইক লাইন আপ চাওক মজা মই এখন ফটো উঠো অকণমান ফটো উঠো লাইন আপ চাওক এমটি ডিউক এখন কিবা ৰয়েল এনফিল্ড NS এমটি গাইজ ফাইনেলি আহিলোঁ সিপিনে যাব নিদিয়ে আৰু এইখিনিয়ে এণ্ড চাব পাৰে মজা ভিউ আৰু অকণমান পানী পৰি আছে মানে পাহাৰৰ ছাইড না আৰু সিপিনে একদম ভূটান পায় মানে এইফালে মেইন সেইপিনে যাব নিদিয়ে मैं चला शहर से दूर नदी के और पहाड़ों के बीच सबसे दूर अकेले रहना तेरी याद मुझको आई समझ न पाया वो गुजरी बातें गुम है वो पल हसीन रातें लिखने जा रहा हूँ एक नई कहानी कानों में गूंजे तेरी बातें आओ चले हवाओं के संग चल चले प्यार में हम आओ चले हवाओं के संग चल चले प्यार में हम नजारा